আৰু চুমি ক'ত গ'ল? ইহঁত দুটাকো মাতি দিয়া। দুয়োটাই ভিতৰতে আছে চাগে। চুমি বেটা, ৰুমি বেটা, ক'ত আছা তোমালোকে? দেউতাই যাবলৈ ওলাইছে, ওলাই আহা। দেউতা, তুমি ওলালা, ভালকে যাবা। মাজনী, যাবলৈ ওলাইলো। ভালদৰে থাকিবা, ভালদৰে পঢ়িবা। এইবাৰত তুমি ক্লাছত ফাৰ্ষ্ট আহিব লাগিব কিন্তু। ৰুমিজনী ক'ত গ'ল? হ'ব দেউতা, তুমি চিন্তা নকৰিবা। ৰুমি, কি কৰি আছানো? দেউতা যাবলৈ ওলাইছে, ৰুমি বেটা, ক'ত তুমি? আহা, দেউতাই যাবলৈ ওলাইছে। হ'ব দে, অলপ পিছত কল কৰি আছো। দেউতা, ওলালা, ভালকে যাবা। ভালকে পঢ়িবি আৰু মোবাইল টিপা আৰু ফুৰিবলৈ যোৱা অলপ কমাবি। তয়ো এবাৰ বাৰ দৰে ক্লাছত ফাৰ্ষ্ট আহিব লাগিব কিন্তু। হ'ব দিয়া দেউতা, কেৱল পঢ়া কথাই কৈ থাকে দেই। কি কৈছে? নাই, একো কোৱা নাই। এতিয়া তহঁতে ভালকে থাকিবি, আহিলো মই। চুমি, মোৰ কাৰণে একাপ চাহ বনাই আনা। মা, আনিছো ৰ'ব। কি কৰিছে? ভালেই আছেনে? ভালেই আছে দিয়া। পিছে ক'ৰ পৰা? এনেই এপাক ওলাই আহিলোঁ। পিছে চুমি তুমি ভালে আছেনে? ভালে আছে। পৰীক্ষা আহিল যে সেইদৰে পঢ়ি আছে। হয়নে? চুমিৰ কথা ক'ব নালাগে ন? তাই পঢ়াত যে ইমান চোকা। প্ৰতিবাৰে দেখোন তাই ক্লাছত ফাৰ্ষ্ট আহে ন? বৰুৱানী, ৰুমিকো অলপ চাব। প্ৰতিবাৰে কৈ ৰুমি ফাৰ্ষ্ট আহিব ক'তা? চুমিকহে ফাৰ্ষ্ট অহা দেখো পাই। চুমি ডাঙৰ হয়, এজনী ভাল মানুহ হ'ব। কিন্তু তোৰ ৰুমিক চাই ক'ব নোৱাৰো দেই। প্ৰতিবাৰে ফাৰ্ষ্ট অহাৰ পৰিৱৰ্তে দেখোন ফেইলেই কৰে। আৰে, মোৰ ঘৰত আহি আপুনি এনেকৈ ক'বলৈ সাহস পালে? চাব, এইবাৰ ৰুমি পাছো কৰিব আৰু ক্লাছত টপাৰো হ'ব। হ'লেতো আমি ভালেই পাওঁ। ডাবল মিঠাই খাবলৈ পাম বৰুৱানী ঘৰত। এতিয়া আহোঁতে মোৰ দেৰিয়ে হৈ গ'ল। এই চুমিৰ কাৰণে মানুহে আমাক অপমান কৰিব পৰা হ'ল। এইবাৰ যিয়ে নহওক, মই চুমিক ফাৰ্ষ্ট হ'বলৈ নিদিওঁ। ফাৰ্ষ্ট হ'লে মোৰ ছোৱালীয়ে ফাৰ্ষ্ট হ'ব। চুমি, চুমি। মা, আপুনি মাতিছে? যোৱা, ঘৰটো ঝাৰু দি মোচা। ঠিক আছে মা। এনেদৰেই সুমিত্ৰাই তেওঁ অহংকাৰত দুখ কৈ চুমিক ঘৰৰ প্ৰতিটো কাম কৰিবলৈ দিয়ে। তেনেদৰে চুমিয়ে দিনত কাম বন কৰি ৰাতি তাই পঢ়িছিল। বেবী ৰুমি, এক্সাম আহি পালে। তোৰ প্ৰিপাৰেশ্যন কেনেকুৱা হৈছে? মা, কি পঢ়িছো অলপ মনতে নাথাকে। এইবাৰ চাগে ফেলে কৰিম। চুমি, তোৰ প্ৰিপাৰেশ্যন কেনেকুৱা হৈ আছে? ঠিকে আছে মা। এইবাৰ আপোনালোকক মই ক্লাছত ফাৰ্ষ্ট হৈ দেখুৱাম। যোৱা। কেনেকৈ হ'ব পাৰে? ইমান পঢ়া টাইমতো কাম কৰিবলৈ দিওঁ। কিবা এটা কৰিব লাগিব। এইবাৰ চুমিক ফাৰ্ষ্ট আহিবলৈ দিব নোৱাৰোঁ। মোৰ ছোৱালীয়ে ফাৰ্ষ্ট আহিব লাগিব। বেবী চুমি, এইখিনি খেৰ লোৱা। মোক এইখিনি বহুত কামত সহায় কৰি দিছে নহয়। তাৰ কাৰণে সেইখিনি মই তোমাৰ বনাই দিছোঁ দেই। ভালকৈ খাবা। ঠিক আছে মা। এইখিনি খাই তাই বেমাৰত পৰিব। বেমাৰত পৰিলে এক্সাম দিব নোৱাৰিব। মোৰ ছোৱালীয়ে ফাৰ্ষ্ট হ'ব। এইখিনি মোক দে। ল ৰুমি। চুমি, তোৰ কালি পৰীক্ষা নহয় জানো? যা, পঢ় গৈ যা। ৰুমিক চাবলৈ মই আৰু তোৰ মা আছো নহয়। যা, পঢ় গৈ যা। দেউতা, পৰীক্ষাতকৈ ৰুমিক চোৱা চিতা কৰাটো বেছি ডাঙৰ। পৰীক্ষাটো অহা বছৰে দিব পাৰিম ন? হে ভগৱান, মই চুমিৰ লগত কি কৰিবলৈ গৈ আছিলোঁ? মোক ক্ষমা কৰি দিবা। তাইক মই ইমান শাস্তি দিয়াৰ পাছতো কাকো একো নক'লে। অথচ তাই ৰুমিৰ কাৰণে আজি পৰীক্ষা নিদিও কৈছে। নাই, এনেকুৱা হ'ব নোৱাৰে। মোক ক্ষমা কৰি দিবা ভগৱান। ভগৱান, মোৰ ছোৱালীজনীক ভাল কৰি দিয়া। চুমি বেবী, যোৱা পঢ়াগে। তোমাৰ কালি পৰীক্ষা আছে নহয়। ৰুমিক চাবলৈ মই আৰু দেউতাৰে আছোঁ। ঠিক আছে মা আৰু দেউতা, মই পঢ়োঁ।
কোনেও যে কেনেকুৱা ধেমালি কৰে বন্ধুসকল কেনে খবৰ ভালে আছেনে মিছে কি কথা কোৱা নহয় ভালে হ'ব চবৰে বন্ধুসকল আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিছে যদি ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকললৈ শ্বেয়াৰ কৰিব দেই আৰু কোনোবাই যদি নতুনকৈ আহিছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব দেই বাই বাই